আজি আমার সংকোচ খেরাই আর আমার বছরকিয়া অধিবেশন দুলাৰাইগুৰি বাথৌ আফাদ আজি তৃতীয় দিন। এই তৃতীয় দিনা কাৰ্যসূচী মতে ইতিমধ্যে ৰাতিপুৱা আমার বাথৌ খুলুমনাই হৈ গ'ল। ইয়াৰ পিছত আমার পতাকা উত্তোলন পৰ্ব এটা আছিলে, এইটো হৈ গ'ল। ইয়াৰ পিছত আমার শহীদ স্মৃতি তৰ্পণ আছিলে, এইটো হৈ গ'ল। ইয়াৰ পিছত আমার মূল কাৰ্যসূচী আছে। অলপ পিছত আমাৰ অসমৰ কেবিনেট মন্ত্ৰী চৰণ বৰা ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব। তেখেতে ইয়াত এটা ফাউণ্ডেশ্যন কৰিব, অপেন ষ্টেচন কালচাৰেল কমিউনিটি হল তেওঁ উন্মোচন কৰিব। আমি তেখেতৰ প্ৰগ্ৰামৰ কাৰণে আমি এতিয়া সাজু কৰি থৈছোঁ। ইয়াৰ পিছত আমি ইতিমধ্যে গম পাইছোঁ ঠিক 10:30 বজাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া ইয়াত উপস্থিত হ'ব। আমি তেখেতক আমি আদৰি জনাবলৈ ইতিমধ্যে আমি যোজা কৰিছোঁ। তেখেতৰ প্ৰথম কাৰ্যসূচী মতে তেখেতে আমাৰ যিটো বাথৌ খেৰাইচালি আছে সংকোচ, ইয়াত আমাৰ যিটো থানচালি আছে বাথৌ থানচালি, ইয়াত তেখেতে প্ৰাৰ্থনা জনাব। আৰু এই প্ৰাৰ্থনা কাৰ্যসূচীৰ পিছত তেখেতৰ কাৰণে আমি ইতিমধ্যে এটা কাৰ্যসূচী ঠিক কৰি থৈছোঁ। সেই কাৰ্যসূচীটো হৈছে এটা ফাউণ্ডেশ্যন তেখেতে লিড কৰিব। আমাৰ প্ৰপ'জড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অফ সংকোচ খেৰাই কমপ্লেক্স তেখেতে ফাউণ্ডেশ্যন কৰিব। ফাউণ্ডেশ্যন কৰাৰ কিছু মুহূৰ্তৰ পিছতে তেখেতে আমাৰ মেইন ডাইজত উঠিব আৰু তেখেতে আমাৰ যিটো আজি মুকলি সভা আছে এই মুকলি সভাত তেখেতৰ ভাষণ ৰাখিব। আমি ইতিমধ্যে আমাৰ এই বছৰ সংকোচ খেৰাই আমাৰ দুলাৰাইগুৰি বাথৌ আফাদৰ বছৰীয়া অধিৱেশনত ইতিমধ্যে আমাৰ যিহেতু কেন্দ্ৰীয় কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ হৈছে। ইয়াত আমাৰ ৱেষ্ট বেংগল, দাৰ্জিলিং, শিলিগুৰি, আলিপুৰদুৱাৰকে আদি কৰি মেঘালয়, ডিমাপুৰ, নাগালেণ্ড আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা ইয়াত ভক্তগণ আহিছে। সুদূৰ নেপালৰ পৰাও ইয়াত আহি উপস্থিত হৈছে। আমি যোৱাকালিলৈ ইতিমধ্যে আমি গম পাইছিলোঁ যে প্ৰায় 10,000 ভক্তগণ ইয়াত উপস্থিত হৈছে। আৰু আজি আমি আশা ৰাখিছোঁ ইয়াত আজি আমাৰ কাৰ্যসূচীত বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিতি হোৱা যিটো মুকলি হোৱা আছে, তাত আমাৰ 15,000কৈ অধিক আমি ৰাইজ ইয়াত উপস্থিত হ'ব বুলি আমি ইতিমধ্যে গম পাইছোঁ।